নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি দেখুৱাম মই উড ডিজাইন আৰু এই উড ডিজাইনটো কেনেকৈ কৰিছোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক আৰু শিকিব পাৰিব। নিজে ঘৰতো আপোনালোকে কৰিব পাৰিব। এই ডিজাইনটো বৰ ধুনীয়া হয়। এই ডিজাইনটো কৰিবৰ কাৰণে ইয়েলো কালাৰ প্লাষ্টিক পেন এক কোট আপোনালোকে এপ্লাই কৰি ল'ব লাগিব। তাৰপিছত ইয়েলো কালাৰটো অকণমান শুকোৱাৰ পিছত আমি ডিজাইনটো আৰম্ভণি কৰিম। এইটো ইয়েলো কালাৰ হয়। উড ডিজাইনটো কৰিবৰ কাৰণে আপোনালোকে এনামেলৰ ৰেড লওক, এনেকুৱা ৰেড কালাৰ এটা লওক। এইটো হ'ল এনামেল ৰেড কালাৰ। তাৰপিছত আপোনালোকে এই ৰেড কালাৰটো লওক। তাৰপিছত এতিয়া আপোনালোকে লওক এইটো ৰেড কালাৰটো ধুনীয়াকৈ ঢালি লওক। ৰেড কালাৰটো অলপ বেছি পৰিমাণে ল'ব। এইটো হ'ল ব্লেক পেন, আপোনাৰ এনামেল ব্লেক পেন। আপোনালোকে ব্লেক পেনটো অলপ কম পৰিমাণে ঢালি লওক যাতে কফি কালাৰ হয়। এনেকৈ ঢালি লওক। তাৰপিছত এতিয়া থিনাৰটো অলপ আপোনালোকে বেছিকৈ দিব যাতে কালাৰটো ডাঠ নহয়, পাতলকৈ আপোনালোকে লওক। থিনাৰটো বেছি দিব। এতিয়া এনেকৈ লাৰি লওক। এয়া চাওকচোন বাৰু, এনেকৈ লাৰি লওক। এতিয়া এই ডিজাইনটো কৰিবৰ কাৰণে আপোনালোকে হাতত এখন কপাহী কাপোৰ লওক আৰু কপাহী কাপোৰখনেৰে সেই ৰংটোত আপোনালোকে জোবুৰাই লওক। লৈ উঠি এনেকৈ এফালৰ পৰা আপোনালোকে টানি আহক। ঠিক মই দেখুওৱাৰ দৰে আপোনালোকে টানি লওক। এনেকৈ এই একাদিক্ৰমে আপোনালোকে এফালে এতিয়া এনেকুৱা ক'লা ৰং অলপ লৈ গছৰ চকুবোৰ এনেকৈ ঘূৰাই দিব। ঘূৰাই দিয়াৰ পিছত এনেকৈ ঘূৰাই ল'ব। ঘূৰাই লৈ আপোনালোকে এই কাপোৰখনত যিটো কালাৰ আমি ঢালি লৈছিলোঁ, বনাই লৈছোঁ, সেই কাপোৰখনত লৈ আপোনালোকে একাদিক্ৰমে টানি যাব। ধুনীয়া ফাইবাৰ উঠিব। এইটো উড ডিজাইন হয়। আপোনালোকৰ কোনো অসুবিধা নহয়। ধুনীয়াকৈ আপোনালোকে ডিজাইনটো নিজে কৰিব পাৰিব। চাই লওকচোন বাৰু কেনেকৈ কৰিছোঁ। এতিয়া ডিজাইনটো ক্ৰমান্বয়ে হৈ আহিছে। ধুনীয়া উড ডিজাইন হয়। আপোনালোকেও নিজে অলপ ট্ৰাই কৰিলে নিজে ঘৰত নিজে কৰি ল'ব পাৰিব। কোনো অসুবিধা নাই। চাওকচোন কি ধুনীয়া লাগিছে।